যে হেলিকপ্টাৰটো যে আছিল যে বুজালে আৰু কাৰোবাৰ যদি আপোনালোক এটা মিছাইল হয় ইয়াত সো হেল্ল নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি গৈছোঁ সৰুসজাই ষ্টেডিয়াম, স্কুলৰ পৰা লৈ গৈ আছে। তো মানে গোটেইখিনি আছে, বাছ আনিছে, ইপিনে আগৰ পিনে আছে বাছ, তো আৰু ইপিনে আছে আমাৰ ইয়াৰ লগৰকেইটা আছে, আৰু ইপিনে ভিতৰৰ পিনে আছে। এয়া গাইজ ভিতৰৰ পিনে আমাৰ মানে ক্লাছ 10। সো গাইজ আপোনালোকে চাব পাৰিছে এয়া। আৰ ইউ এক্সাইটেড? সো গাইজ আমি গোটেইকেইজন গৈ আছোঁ, গৈ কিনে আপোনালোকক দেখুৱাইছোঁ কি কৰোঁ কি নকৰোঁ, গোটেইখিনি চাই থাকক ভিডিঅ'টো বলক। তো গাইজ এইপিনে এখন বাছ, এয়া দুখন বাছ, তাৰপিছত এয়া এইপিনে তিনিখন, এইপিনে চাৰিখন। তো এতিয়া আমাক সৰুসজাই ষ্টেডিয়াম লৈ যাব। তো এতিয়া কি কৰিব লৈ যাব আমি নাজানো গোটেইখিনি, তো গৈ কিনে আপোনালোকে দেখুৱাইছোঁ কি কৰোঁ কি নকৰোঁ। এইপিনেতো পূৰা গান চলি আছে আমাৰ। তো গাইজ এয়া আগৰ পিনে চবে মানে থিয় হৈ কিনে পূৰা হাল্লা কৰি আছে, এইপিনে আগৰ পিনে আছে আমাৰ ক্লাছ টিচাৰ ছাৰ। তো পূৰা মানে এনজয় কৰি আছে চবে, গৈ আছোঁ আৰু চাই থাকক আপোনালোকে। সো গাইজ এইপিনে বাছতে সৰু স্পীকাৰবিলাক যে আছিলে এইবিলাকে মানে গান বজাই দিছে, আৰু আমাৰ চবে মানে পূৰা নাচি আছে, একবাৰ যেনে পিকনিকে গৈ আছোঁ নেকি এনেকুৱাকৈ নাচি আছে আৰু পূৰা এনজয়। সো গাইজ আমাৰ পিছপিনে আমাৰ বাছ আহি আছে, আৰু এইপিনে আমি ৰেলৱে অফিচাৰ্ছ কলনী পাৰ কৰিলোঁ, এইপিনে গৈ আছোঁ মানে হাইৱে পাম আৰু, তো গৈ আছোঁ এইপিনে। আৰু গাইজ এইপিনে আমি হাইৱে পাই গ'লোঁ, আৰু এইপিনে আছে এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, এইপিনে আমি এতিয়া গৈ আছোঁ চিধা। তো চাই থাকক আপোনালোকে বলক। যিপিনে ফ্লাইঅভাৰত উঠি কিনে এইপিনে আহি গ'লোঁ, এই চাইডত আছে মোৰ চাইডত বালাজী মন্দিৰ এয়া, আৰু এইপিনে যে হৈ আছিলে লিঅ' এক্সপ', এয়া মোৰ আগত লিঅ' এক্সপ', এইটো 22 তাৰিখলৈকে লাষ্ট আছিলে এয়া লিঅ' এক্সপ'। এতিয়া গৈ আছোঁ এইপিনে চিধা। এইপিনে আমি আহি কিনে পাই গ'লোঁ, এইপিনে আছে বেনাৰ ইণ্ডিয়ান আৰ্মি পূৰ্বোত্তৰ স্বাভিমান উৎসৱ। এইপিনে আগৰ পিনে এতিয়া গৈ আছোঁ, গৈ কিনে ভিতৰত আপোনালোকক দেখুৱাইছোঁ ষ্টেডিয়ামৰ ভিতৰত। আগত আমি বাছটো পাৰ্কিং কৰি লওঁ, গৈ আছোঁ। এইপিনে চাগে বাছবোৰ আগৰ পিনে যাব দেনে, তো ইয়াতে আমি বাছবিলাক ৰখি কিনে আমাৰ কেইটামান ষ্টুডেণ্ট নামিছে, তো আমিও ইয়াতে নামি দিওঁ আৰু। সো গাইজ আমি জাষ্ট বাছৰ পৰা নামিলোঁ, এইপিনে পিছপিনে বাছ আছে। তো এইপিনে এতিয়া আমাক য'ত আহিম বুলি কৈছিলোঁ ইয়াতে আহিলোঁ, কি কৰোঁ কি নকৰোঁ একো নাজানো, তো দেখুৱাই আছোঁ আপোনালোকক। এইপিনে আছে আমাৰ ৰেলৱে স্কুল, এয়া চবে লাইন পাতি কেনে গৈ আছে, আৰু নেতাজীও আহিছে। তো এইপিনে আমি ভিতৰৰ পিনে যাম ষ্টেডিয়ামৰ ভিতৰত, তো আপোনালোকে চাই থাকক। তো গাইজ এইপিনে চবে লাইন পাতি গৈ আছে, আৰু এইপিনে আছে ইয়াৰ বেনাৰটো, মানে জুবিন গাৰ্গো আহিব, আৰু আমাৰ মনৰ প্ৰিয়ংকা ভৰালী বা তেওঁ আহিব, আৰু এয়াৰছো কিবা কিবি হ'ব, বেনাৰত লেখা আছে। এইপিনে পিছপিনে চব RHS ৰেলৱে হাই ছেকেণ্ডেৰী স্কুল গোটেইকেইজন ইয়া পূৰা লাইন ভৰ্তি। তো আমি ভিতৰৰ পিনে লাইন মতে গৈ আছোঁ শাৰী পাতিকে। এইটো হ'ল ইন্দিৰা গান্ধী ষ্টেডিয়াম, আৰু এইপিনে এইটো হ'ল সন্মুখ মানে ষ্টেডিয়ামৰ। এইপিনে ৱেলকাম বুলি লিখি ৰাখিছে, মানে VIP অকল এইপিনে সোমিব, আৰু আমাক পিছপিনে লৈ গৈ আছে। তো আমি এইপিনে গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে স্কেনিং কৰাই আছে, আমি গৈ আছোঁ ভিতৰৰ পিনে। সো গাইজ এইপিনে আহি কিনে পালোঁ, মোৰ আগৰ পিনে আছে হেলিকপ্টাৰ, আপোনালোকে চাব পাৰিছে এয়া। আৰু গাইজ ইপিনে চবকে লাইন কৰি কিনে মানে হেলিকপ্টাৰটো যে আছে তাতে এক্সপ্লেইন কৰি কিনে বুজাই আছে কি আছে কি নাই। পিনে আৰু এটা হেলিকপ্টাৰ আছে, এইটো মানে বেলেগ অকণমান মডেলটো, মানে পাখাবিলাক অকণমান সৰু সৰু এয়া। তো ইয়াতো মানে এক্সপ্লেইন কৰাই আছে আৰু বুজাই আছে কি, আৰু ইপিনে আমাৰ ফটোশ্বুট চলি আছে এইপিনে। গাইজ এইপিনে হেলিকপ্টাৰবিলাক এক্সপ্লেইন কৰি কিনে বুজালে, মানে কি আছে কি মানে কি আছে, কি কৰে কি নকৰে গোটেইখিনি বুজালে। আৰু কাৰোবাৰ যদি আপোনালোকৰ কুৱেশ্যন থাকে মানে সিহঁতে সুধিলে, তো কেইজনমানে সুধিলে যে চকাবোৰ কিয় আছে, এটা চকা কিয় নাই, এনেকুৱা কিবা কিবি সুধিলে আৰু। তো এইপিনে ওপৰৰ পিনে কাপোৰ কিয় মাৰি ৰাখিছে, তো গোটেইখিনি এনচাৰবিলাক দিলে, যি এক্সপ্লেইন কৰিছে মানে। এতিয়া আৰু কিবা কিবি বেলেগ এক্সপ্লেইন কৰাব, তো গৈ আছোঁ চাই থাকক। এইপিনে আমাৰ ইয়াৰ মিছাইলবোৰ যে আছে যে আৰ্মিৰ, এয়া মানে ট্ৰাকত আনি কিনে ধৰিছে, মানে এইপিনে লাইন মতে গৈ আছে, আমাক মানে এক্সপ্লেইন কৰি আছে কোনটো বস্তু কি কৰে কি নকৰে গোটেইখিনি। আপোনালোকৰ যদি কিবা কুৱেশ্যন থাকে সুধিব পাৰে, তেনেকুৱা কৰি কিনে এক্সপ্লেইন কৰি আছে মানে। এটা মিছাইল হয় ইয়াত আনি কিনে ৰাখি থৈছে, কিবা চাব পাৰি ইয়াৰ মিছাইলটো। তো চাই আছে, তো ময়ো চাম, আৰু ৰিচান চাই আছে আমাৰ। सर ये सब क्या है, ये इससे क्या करते हैं? इससे गन को बांध के और हेली से लेके जाते हैं इसको। अच्छा, और सर इससे क्या करते हैं? चार्जर है, चार्ज करते हैं। किसको चार्ज करते हैं? इसको क्या है ये? क्या हमने जब गन फायर करने के बाद, हाँ, जो सामने जो किसी टैंक का हमने बर्बाद करना है, हाँ, जब राउंड फायर करने के बाद उसको हमने वीडियो देखना है। वहाँ राउंड के पास जाकर हम देख नहीं सकता ना, यहाँ गन के पास खड़ा होकर हम आराम से वीडियो देख सकता है वो किस तरफ गिर रहा है बोल के उसको एडजस्ट करके दोबारा फायर कर सकते हैं। अच्छा, और ये वाला छोटा वाला ये क्या है?
किसी राउंड को पटने के लिए कुछ टाइमिंग सेट करता है। हाँ। इसमें हम टाइम सेट करके फिर राउंड को फायर करता है। थैंक यू सर। गन লৈ কেনে মানে ফটো শ্বুট কৰি আছে। सो सर इस गन का नाम क्या है? ये M14 ऑटोमेटिक राइफल है। अच्छा, यहाँ पर नाम लिखा है या M1 1918 बहुत पुराना 1971 का है। ये वाला जो ये क्या करता है सर? ये रडार है। ये मान लीजिए सर, ये अभी ऑन है रडार। हाँ हाँ। अगर इसको स्कैनिंग मोड में डाल दे बोर्ड पे, ये ऑटोमेटिक इसके लिए किसी को बैठे रहना होगा अनिवार्य। बिल्कुल बैठना है, अलार्म बजेगा। नहीं बैठना है, यहाँ आपको मॉनिटर करना होता है। यहाँ आपके एक एक जो बन रहा है ना, हाँ ये जो चारों तरफ का ले रहा है, ये आपको जहाँ पूरे स्कैन कर रहा है ये। हाँ 360 डिग्री में, पूरा 360 में स्कैन कर रहा है। सो अगर सर इसका साइड में अगर कुछ आ जाए तो यहाँ पर दिखा देगा? बिल्कुल, जो भी फ्लाइंग मेटल ऑब्जेक्ट ये काम करता है आपका इलेक्ट्रोमैग्नेटिक वेव से, मेटल ऑब्जेक्ट पे आपको इलेक्ट्रोमैग्नेटिक वेव पे काम करता है। सर ये वाला मिसाइल है क्या है? ये ना मिसाइल का नहीं है, लेकिन है ना ऐसी टाइप का 17 किलोमीटर तक फायर कर सकते हैं। मिसाइल है उसके बारे में, ये मिसाइल नहीं है, गन है। अच्छा। सो गाइस यहाँ पर मतलब ইপিনে চাব পাৰে এয়া লেখোৱা আছে ডিটেইলবিলাক এয়া মানে ডামি টাইপৰ বনাইছে। চ' ইয়াতে চবে মানে নিজৰ নিজৰ ফেচ দি কিনে মানে ফটো দিব পাৰে এয়া চবে ফটোশ্বুট কৰি আছে। তো আমিও কৰিলোঁ ইয়াতে। এতিয়া গৈ আছোঁ আগৰ পিনে। চ' গাইছ ইপিনে আমাক এক্সপ্লেইন কৰাৰ পিছত এতিয়া আমি গৈ আছোঁ মানে ষ্টেডিয়ামৰ ওপৰ পিনে। তো ইপিনৰ পৰা আমাক লাইন কৰি কিনে ওপৰৰ পিনে লৈ গৈ আছে। তো আমি গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইছ এয়া এনেকুৱাকৈ চিৰিৰে ওপৰত উঠি আছে মানে লাইন মতে। কিমান ডাঙৰ ষ্টেডিয়াম, কিমান ডাঙৰ ফিল্ড এয়া। চ' গাইছ কিমান ডাঙৰ ফিল্ড, কিমান ডাঙৰ এটা ষ্টেডিয়াম, আপোনালোকে চাওক ভিউটো কি ধুনীয়া লাগিছে। তো গাইছ আমি ইপিনে আহিছিলোঁ বহিবৰ কাৰণে। ইয়াতে চিটবিলাক আছিলে, ইয়াতে বহিবৰ কাৰণে আহিছিলোঁ। তো এতিয়া মানে চালোঁ মানে আমাৰ যোনবিলাক মানে স্কুলৰ ষ্টুডেণ্টবিলাক আৰু ছাৰ মেম, তো সিহঁতে ইপিনে লাইনেৰে গৈ আছে। তো আমি আগৰ পিনে গৈ আছোঁ, তো বহুত ভিৰ একেবাৰে গৈ আছোঁ। বহিছিলোঁ ন, তো ইয়াৰ পৰা আমাক উঠাই কিনে আমাক মানে লাইন কৰি কিনে ইপিনে লৈ গৈ আছে। চ' গৈ আছোঁ আগৰ পিনে, এইপিনে বহিব দিছে। ইপিনে এটা ষ্টেজ বনাইছে, তাতে অকণমান গান বাজনা কিবা চলি আছে আৰু। এইপিনে স্কাই ডাইভিং কৰি কিনে পেৰাচুটেৰে নামি আছে। মোৰ মোবাইলত মানে জুমত মানে আপোনালোকে গম নাপাব, তো মই ওচৰত আহিলে আপোনাক দেখুৱাইছোঁ। এই ওপৰত বগা বগা দেখা পাইছে এইবিলাক। এইপিনে ইণ্ডিয়ান আৰ্মিৰ ফ্লেগ আৰু আমাৰ ইণ্ডিয়াৰ ফ্লেগ টনাই কেনে মানে ফাৰ্ষ্ট নামি আছে, মানে লেণ্ড কৰি আছে, নামি আছে ফাৰ্ষ্ট এইটোৱে। আৰু আছে ওপৰত কেইজনমান। চ' গাইছ ইপিনে আকাশী গংগাৰ ফ্লেগ টনাই কেনে নামি আছে, মানে লেণ্ড কৰি আছে এয়া। এইপিনে তিনিজন নামি আছে, মানে ইণ্ডিয়াৰ ফ্লেগটো বনাই কেনে তিনিজন একেলগে নামি আছে। তো দেখুৱাই আছোঁ। এইপিনে তিনিজন একেলগে নামি কেনে মানে বেলেগ বেলেগ হৈ গ'ল, কাৰণ একেলগে নামিব নোৱাৰিব ন। তো সেইকাৰণে তিনিজন একেলগে বেলেগ বেলেগ জেগাত লেণ্ড কৰি আছে। চ' গাইছ ইপিনে ইণ্ডিয়ান আৰ্মিৰ হেলিকপ্টাৰ আহি গৈছে এয়া। চ' গাইছ ইপিনে হেলিকপ্টাৰ মানে ইণ্ডিয়ান আৰ্মিবিলাক নমাই দিছে, মানে দেখুৱাইছে যে মানে বৰ্ডাৰত বা ক'ৰবাত মানে যদি হামলা হয়, মানে ইণ্ডিয়াৰ মানুহবিলাকক যদি মানে আতংকবাদীয়ে যদি ৰাখে, তো কেনেকুৱাকৈ সিহঁতে ছেভ কৰি আনিব, তো এইটোৱে দেখুৱাই আছে এয়া। চ' গাইছ এটা মানুহ যদি আতংকবাদীৰ মানে কেদত থাকে, তো কেনেকুৱাকৈ মানে ওলাই লৈ আহিব, তো ছেম তেনেকুৱা দেখাইছে যেনেকুৱা অৰিজিনেলত দেখায়। এয়া মানে লাইন মতে আহি আছে পুৰা ছেম। চ' গাইছ ইপিনে বহি কেনে মানে এয়াৰছো চাওঁতে চাওঁতে চবৰে ভোক লাগি গ'ল, তো ইয়াতে খোৱাৰ ব্যৱস্থা কৰিছে। ইপিনে আমাৰ আঢ়ৈ জাছৰ আমাৰ ডিজাইনাৰ দি আছে, ইপিনে পেটিছ এয়া। চ' মানে আমাৰ স্কুলৰ পৰা দিছে। চ' গাইছ এইটো যে ইপিনে আহি আছে, এইটো মানে আউট অফ কণ্ট্ৰল হৈ গৈছে। তো ইপিনে যাই কিনে মানে পষ্টটোত মানে লাগি মানে পৰি গৈছে তলৰ পিনে। তো তাৰপিছত কি হৈছে, আমি মানে মোৰ ভিডিঅ'টো মানে ৰেকৰ্ড নহ'ল আৰু। যে হেলিকপ্টাৰটো যে আছিল যে, তো আমি যে দেখা গ'লে এক্সপ্লেইন যে কৰিছিল, তো ইপিনে ভিতৰ পিনে অকণমান দেখাই দিছোঁ, তেতিয়া দেখাব পৰা নাই, বহুত জাম আছিলে। এয়া ভিতৰৰ পিনে এনেকুৱা টাইপ, এয়া পূৰা এনেকুৱা টাইপ। ইপিনে অসমীয়া সাজপাৰ আছে।
সব গামোচা মেখেলা চাদৰ গোটেইখিনি আছে ইয়াত আৰু ট্ৰাইবেল যে কয় যে এইবিলাকৰ আছে সাজপাৰ আৰু ইপিনে খানা ৰেষ্টুৰেণ্ট আৰু গাইজ ইপিনে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ইয়া মিনিকে বনাইছে মানে দেখুৱাইছে আৰু সো গাইজ ইপিনে আমাক অকণমান টাইম বহাইছিলে আৰু তো ইপিনে আমাৰ ৰেলৱে স্কুলৰ মানে এতিয়া ঘৰত লৈ কেনে গৈ আছে মানে স্কুলৰ পৰা কৈছে যে এইখিনিতে মানে টাইম আছিল মানে আমাক মানে ফুৰাবলৈ আহিছিলে তো এইখিনিতে মানে টাইম আছিলে তো এতিয়া আমি সৰুবিলাক আগতে ঘৰত যাব দিছোঁ তো ইহঁতক বাছত বহিব দিছোঁ ইহঁতে গৈ আছে লাইন মতে তো দেখুৱাই আছোঁ আপোনালোকক সেই গাইজ ইপিনে আমি এটা ৰখি আছোঁ আমাৰ কেইজনমান ষ্টুডেণ্ট আছে ফাৰ্ষ্ট ইয়েৰ আৰু ক্লাছ 10ৰ ইপিনেও আছে তো আমাৰ বাছৰ কাৰণে ৰখি আছোঁ বাছ আহি আছে আমাৰ তাৰপৰা আমি উঠি কেনে যাম ইপিনে আমাৰ মেম সকলো আছে তো আহি লওক এতিয়া গৈ আছোঁ বাছটো আহি লওক তাৰপৰা আপোনালোকক দেখুৱাই আছোঁ ইপিনে চাইডত এটা উৎপুত গছ এটা দেখা পালোঁ নাৰিকলৰ নিচিনা গছটো উঠিছে এনেকুৱাকৈ নাৰিকলৰ নিচিনা আৰু ইপিনে যায় কিনে কলগছৰ পাত আৰু ইপিনে যিটো কি লাগিছে নিজে নাজানো কিবা বহুত উৎপুত লাগিছে ইপিনে আৰু এটা আছে ইয়া ছেম ইপিনে আমাৰ মানে যিমানকেইজন আমি আছিলোঁ চব বাছত মানে চবে সোমি আছে মানে গৈ আছে আৰু চব বাছকেইটা ৰখিছে চব মানে কাউণ্টিং কৰি কেনে গৈ আছে ইয়া আগতে মানে আমি ছোৱালীবোৰ পঠাইছোঁ কাৰণ আমি ছোৱালীবোৰক মানে ৰিস্ক নলওঁ তো ছোৱালীবোৰ পঠাইছোঁ তাৰপৰা আমি ল'ৰাবোৰ যাম তো সেইকাৰণে ছাৰে মানে কাউণ্টিং কৰি আছোঁ তাৰপৰা ইপিনে পঠাব ইয়া বাছবোৰ আছে এই গাইজ আজি আহিছিলোঁ ইন্দিৰা গান্ধী ষ্টেডিয়ামত মানে সৰুসজা ষ্টেডিয়াম তো আপোনালোকক দেখুৱালোঁ মানে কি এয়াৰ শ্ব' কৰিলে মানে স্কাই ডাইভিং কৰিলে আৰু কিবা কিবি শ্ব' দেখুৱালোঁ আপোনালোকক দেন স্কুলৰ পৰা আহিছিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে দেন লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আজি ভিডিঅ'টো এইখিনিতে আছে দিয়ক বাই বাই টাটা আৰু এইপিনে আমাৰ লগৰবোৰ আছে এয়া দিয়ক আৰে জাষ্ট জিন্দাবাদ